Hello everyone, good morning, Assalamualaikum, নমস্কাৰ and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভালেই আৰু ঘৰৰ পৰা আহিলোঁ কালি যেহেতু ভিডিঅ' দিছিলোঁ দেখিছে আপোনালোকে আৰু আজি মই এতিয়া বৰ্তমান মানে হাজবেণ্ডৰ ঘৰত আৰু ৰাতিপুৱা উঠি কাম বন অলপ কৰিলোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আজি যিহেতু দেৱালী কালী পূজা বা দেৱালী তো আজি অকণমান ওলাই যাম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে কি কৰোঁ ঠিক আছে মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু মই এতিয়া আমাৰ যে বাৰী কৰিছিলে এদিন কৈছিলোঁ আমাৰ বাৰী কৰিছে আবাই কোৰ মাৰি আছিলে বুলি তাৰ পাছত বোলে লাই শাক কেইডালমান ছিঙিব পৰা হৈ আছে তাকে বোলো লাই শাক কেইডালমান আনোগৈ অকণমান পুলিবোৰ ডাঙৰ ডাঙৰ হৈছে আৰু মই ঘৰলৈ যোৱাৰ পাছত আহি দেখিয়ে মনটো ভাল লাগিছে পুলিবোৰ ধুনীয়াকৈ ঠন ধৰিছে এইটো কবি বুলি দিছিলে কবি ধৰিবলৈ হৈছে আৰু মানে ইফালে পালেং অকণমান ইফালে লাই পুলি কেইটামান আৰু এই কেইজোপামান মানে আগতীয়াকৈ ৰুইছিলে বজাৰৰ পৰা আনি পাতবিলাক ভাঙি খাব পৰা হ'ল আৰু ডাঙৰ ডাঙৰ তাকে বোলো লৈ যাওঁ আজি লাই শাক বনাওঁ মাছৰ লগত অলপ কোমলীয়াকৈ মাছৰ লগত বিলাহী দি জোল খাবলৈ ভাল লাগে এইখিনি অকণমান ডাঙৰে হ'ল আৰু তথাপিও আজি বোলো বনাওঁ নতুন শাক যিহেতু ওলাইছে আৰু এয়া এমুঠি ছিঙি ল'লোঁ মই ছিঙি এতিয়া ঘৰৰ ফালে আহিলোঁ আকৌ এয়া ঘৰৰ এডোখৰ আগফালখন আমাৰ গোটেই ফুল ধেৰ আছে আৰু আকৌ সোমালোঁ ভিতৰত মানুহজন বজাৰ গৈছে আকৌ এয়া মাছ আনিলে মাছখিনি ধুই ধাই ল'লোঁ হালধি নিমখ লগাই লৈছোঁ আৰু ফ্ৰাই কৰিবৰ কাৰণে তেলো গৰম কৰি ল'লোঁ মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ আৰু আজি যিহেতু দেৱালী সকলোকে মই দেৱালীৰ শুভেচ্ছা দিছোঁ আৰু সকলোৰে যেন জীৱনটো পোহৰে ভৰি পৰক আৰু এয়া মাছ ফ্ৰাই কৰিলোঁ সেইখন কেৰাহীতে তেল আছিলে যিহেতু পিঁয়াজ অলপ ভাজি লৈছোঁ পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ ইয়াত মই এতিয়া আদা নহৰুৰ পেষ্ট অকণমান এড কৰিম ইয়াত নহৰুৰ পেষ্ট দিছোঁ আকৌ সেইখিনি ভালদৰে অকণমান ভজাৰ পাছত আদা পেষ্ট অকণমান দিছোঁ তাৰ পৰা হালধি গুড়ি অকণমান দিছোঁ আৰু বিলাহী অলপ পিহনাত মাৰি লৈছিলোঁ মিহিকৈ আৰু সেয়া দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ এইফালে লাই শাক ধুই ধাই কুটি ল'লোঁ সৰু মিহিকৈ আৰু আলু এটাও দি দিছোঁ পাতলীয়াকৈ আৰু এইখিনি অলপমান সিজিবলৈ দিম আৰু পানী নিদিয়াকৈ সিজিলে একদম গাপতে সিজালোঁ তাৰপাছত এতিয়া গৰম পানী দি ভালদৰে উতলিবলৈ দিম আৰু ইয়াত উতলাৰ পাছত ইয়াত মই মাছ যে ফ্ৰাই কৰি দিছিলোঁ ইয়াত কেইপিচমান দি দিছোঁ আৰু প্ৰায় হৈয়ে গ'ল আৰু জোলখন আকৌ এইফালে ব্ৰইলাৰ আনিছিলে ব্ৰইলাৰখিনি বোলো বনাওঁ মই যিহেতু ব্ৰইলাৰ ডাইৰেক্ট বনাই নাখাওঁ আমি মই অকণমান গৰম পানীত বইল কৰি লওঁ ধুই ল'লোঁ ভালদৰে ধোৱাৰ পাছত পানী অকণমান নিমখ অকণমান দি বইল হ'বলৈ দিলোঁ আৰু সেই পানীখিনি পেলাই দিওঁ যিহেতু ব্ৰইলাৰটো মেডিচিনৰ ওপৰতে বনে কেতিয়াবা খাবলৈও মন যায় সেয়ে মই তেনেকৈয়ে বনাওঁ আৰু এইফালে তেল গৰম কৰি ল'লোঁ তেজপাত দুখিলা দি দিছোঁ গৰম তেলত আৰু অলপমান পিঁয়াজ দিছোঁ পিঁয়াজখিনি ভালদৰে অকণমান ভাজি ল'ম আৰু তাৰ পাছত আদা নহৰুৰ পেষ্ট অকণমান দিছোঁ এনেদৰে ব্ৰইলাৰ বইল কৰি পানী পেলাই দিলেও খাবলৈ ভাল লাগে তাৰ পাছত ইয়াত হালধি দিছোঁ ৰং জলকীয়াৰ গুড়ি অকণমান আৰু ঘৰুৱা মছলা অকণমান দিছিলোঁ আৰু ইয়াত বিলাহী এটা কাটি দি দিছোঁ আৰু বিলাহীখিনি আৰু সোৱাদ অনুসৰি ইয়াত মই নিমখ এড কৰিছোঁ আৰু এইখিনি অকণমান ৰঙা বেছিও ভাজা নাই আৰু অকণমান হোৱাৰ পাছতে ইয়াত বইল কৰি লোৱা চিকেনকেইডোখৰ দি দিছোঁ আৰু তাৰপাছত একেবাৰে কম জুইত মই এইখিনি ভাজিছোঁ আৰু গাপতে খাবলৈ কিন্তু বিৰাট টেষ্টি হয় এনেকৈও খাই চাবচোন যিহেতু ব্ৰইলাৰটো মেডিচিনৰ ওপৰতে বনে তো সেইটো কাৰণে বইল কৰি খালে অকণমান ভাল আৰু বুলিয়ে ভাবোঁ আৰু এইফালে খাই বৈ আজৰি হৈ এইফালে হাজবেণ্ড আহিছে মোক অকণমান উলিয়াই লৈ যাওঁ বুলি আমাৰ দেৱালীত দোকান দিছে মানুহজনে আমাৰ ভাইটিও আহিছে আৰু তো সেই ঘৰৰ ওচৰতে অকণমান যাব লাগে আৰু এয়া কলনীৰ কোৱাৰ্টাৰবিলাক মানুহে ইমান ধুনীয়াকৈ সজাইছে লাইট দেৱালীৰ দিনটো সঁচাকৈ ভাল লাগে কিন্তু আজিকালি চাকি দেখি পাবলৈকে নোহোৱা হ'লে আহি আছোঁ ৰাস্তাত যে এটাও চাকিয়ে নেদেখিলোঁ সেয়া আজিকালি ডিজিটেল মাধ্যমত বা ডিজিটেল হোৱাৰ পৰা চব বস্তুৱে ডিজিটেল টাইপ কৰি পেলালে এতিয়া ইয়াক লাইট লগাইছে আৰু চাকি নাই দেখি পাবলৈ যিহেতু চাকি আকৌ সেইটো পোহৰো ভাল লাগে আকৌ আগতে আমি সৰু থাকোঁতে চাকি তেনেকৈ মায়ে কাজল বনাইছিলে আৰু এয়া আমি জেগা আহি পালোঁ সেইখন পৰ্দা দেখিছে এয়া মণ্ডপটো পৰ্দাত চিনেমা দিব যিহেতু আৰু ইয়াতে দোকান দিছে আৰু এওঁলোকে মিলি
চবেই এইবিলাক চব ব্যস্ত। এইখন পৰ্দাখন এতিয়া আন্ধাৰ হৈছে, লাহেকৈ দিব আৰু এইফালে এতিয়া গান এটা বজাইছে, মানে ইমানেই হুলস্থুলীয়া পৰিৱেশ, গানৰ মই চাউণ্ডটো মিউট কৰি দিব লগা হ'ল। লক্ষী পূজা খাব আহিছোঁ। চাই দিয়ক আমি লক্ষী পূজা আহিছোঁ বুলি চাবলৈ দোকান দিছোঁ। আৰু এইফালে ফটকা ফুটালে দেখিছেনে, চবৰে গায়ে চাই আহি পৰিলে, মোৰো হাতত আহি পৰিলে। ইমান দূৰত ফুটাইছিলে যদিও বহুত দূৰ পালেহি, মানে ক'ত যাওঁ ক'ত নাযাওঁ কৈছে মানুহবিলাকে। এইটো এটা ফুটালে ওপৰত ধাম ধুম আৰু পূৰা ল'ৰাবোৰে এনজয় কৰিছে, মানে সৰু ডাঙৰ ক'বলৈ নাই আৰু চবেই ইমান দামী দামী এইবিলাক ফুটাইছে। এটা এইটো প্ৰথমৰটো যে সেইটো বোলে বহুত দাম, 5,000 নে কিমান, কেইবাবাৰ মানে বহুতবাৰ ফুটে আৰু 25 বাৰ নে 30 বাৰ ফুটিলে। আৰু এয়া যাবলৈ লৈছোঁ আৰু ভাইটি, আমাৰ ভাইটি হয়। ঠাণ্ডা দিন যে বহুত বেছি দেৰি থাকিব নোৱাৰোঁ, যিহেতু বেছি ঠাণ্ডা লগালে মোৰ আকৌ বেমাৰত পৰিলে অসুবিধা হ'ব। তো সেই যাওঁগৈ আৰু মানুহজনে মোক থ'বলৈ যায়। দেৱালী চাই আহিলোঁ। মানুহজনে দোকান দিছিল আৰু এইবোৰ আৰু চখহে আৰু লগৰবোৰৰ লগত লাগি মানে। তো চাই আহিলোঁ ক'ত কি কৰিছে বোলো, মানে দোকানখনো চাই আহিলোঁ আৰু বেছি দেৰি নাথাকিলোঁ, 10টামান বজাত গুচি আহিলোঁ আৰু 7:30টামান বজাত গৈছিলোঁ। যিহেতু এই বাহিৰত ঠাণ্ডাত মই থাকিব নোৱাৰোঁ, আকৌ বোলো জ্বৰ হ'ব, দিগদাৰ হ'ব। তো সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, নহ'লে বেছি দীঘল হৈ যাব, আপোনালোকে আমনি পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ তেন্তে আকৌ নতুন এটা ব্লগ বা ভিডিঅ' লৈ আহিম, তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।